গুড মৰ্ণিং গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন ঠাইৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ইয়াতে খোজকাঢ়িব আহিছিলোঁ, স্কুল থৈ পেলাই এইফালে ইমান ধুনীয়াকৈ বনাইছে। নতুন ঠাই নহয়, পুৰণা ঠাই, কিন্তু নতুন ৰূপ দি বনাইছে, ধুনীয়া লাগিছে। তাকে ধুনীয়াকৈ খোজকাঢ়িবলৈ এতিয়া জেগাখন কৰি দিছে, অকণ খোজকাঢ়ি লওক। অকণমান বহি লৈছোঁ, অলপ খোজ কঢ়াৰ পিছত ভাগৰ লাগি যায়। আচলতে এই ঠাইডোখৰ ইমান পানী মেটেকাৰে লেতেৰা হৈ আছিল, এতিয়া ধুনীয়াকৈ বনালে। সেইদিনা মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰি থৈ গৈছে। সকলো বস্তু ভালকৈ বনালে ভালেই হয়, পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱেই মেইন। আগতে পানী মেটেকাৰে ভৰ্তি, একদম বগলীৰ গোন্ধ, আৰু সেয়াই এতিয়া ধুনীয়াকৈ খোজকাঢ়িব জেগাখন বনাই দিছে। ঘৰলৈ আহি আকৌ জিনাক স্কুল পঠিয়ালোঁ। পঠিয়াই এতিয়া ভাবিছোঁ অকণমান নিজৰ যত্ন লওঁ। বহুদিন হ'ল একো কৰা নাই, সেয়ে চটৰ ওপৰত ধুনীয়া দুজোপা এল'ভেৰা গছ আছে। অলপ এল'ভেৰা লৈ গৈ চুলিত লগাওঁ, কাৰণ চুলিখিনি বহুত শুকান হৈ গৈছে। অলপ যত্ন নল'লে এইখিনিও গোটেই সৰি যাব। সেইকাৰণে অকণমান যত্ন লওঁ বুলি এল'ভেৰাখিনি লৈ আহিলোঁ। দেখিছেনে চুলিখিনি পুৰা ৰাফ হৈ গৈছে একদম, চুলি সৰেও এনেকৈ বহুত সৰিছে। মাজৰ ক্ষেত্ৰটো দেখিছেনে, বহুত হেৰি হৈ গৈছে। তেল লগাই থাকোঁ, তথাপিতো ইমান শুকান হৈ গৈছে। একচুৱেলি বতৰটো শুকান যে, সেইটো কাৰণে শুকান বতৰত আমাৰ ছালৰ যত্ন বেছি ল'ব লাগে। কিন্তু ঠাণ্ডাৰ দিন বুলি কি হৈছিল, মই ঠাণ্ডা বুলি মূৰত একো সানা নাছিলোঁ। কাহ চৰ্দি এনেই হৈ থাকে তাতে, আৰু সেইকাৰণে মই একো সানা নাছিলোঁ। প্ৰায় 2 মাহমান একো কৰা নাছিলোঁ। সেইটো কাৰণত বেছি হৈছে। স্কিনতো একো নলগাওঁ, ঘপককৈ যাই গাটো ধুই আহোঁ। এতিয়া আজি এইখিনি এল'ভেৰা লৈছিলোঁ, দেখাইছিলোঁ মই 2ডাল এল'ভেৰা, আৰু তাতে মই 3টা ভিটামিন ই কেপচুল দিছিলোঁ। এইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। এতিয়া এইখিনি লগাই লওঁ ভালকৈ। লগাই ল'লোঁ গোটেইখিনি গুৰিৰ পৰা আগলৈকে। এতিয়া এইখিনি অলপ সময় ৰাখি চেম্পুৰে ধুই দিম, আৰু মই কৰিছে আৰু একেবাৰে ভাত পানী খাই, গা পা ধুই ভাত পানী খাইহে ভিডিঅ' কৰিছোঁ। চুলিখিনি দেখুৱাও ৰ'ব। আজি এদিন লগাওঁতেই ইমান ধুনীয়া এটা চিল্কি আহিছে। মই কণ্ডিশ্যনাৰ নলগাওঁ, কণ্ডিশ্যনাৰ লগালে আৰু অলপ ধুনীয়া হ'লে হয়। মই চেম্পুৱে লগাওঁ, যিহেতু ডক্টৰে মোক কণ্ডিশ্যনাৰ নিদিলে, সেইকাৰণে লগোৱা নাযায়। আৰু এদিন লগাওঁতে ইমানখিনি ধুনীয়া হৈছে। আৰু মানে ভিতৰৰ পৰা যিহেতু পানীৰ পৰিমাণটো কমি গ'লেও অকণমান ছাল বা চুলি শুকাই যায়, গতিকে পানী খোৱাটো জৰুৰী। পানীও খাব লাগে। বতৰটো বেয়া, একদম শুকান বতৰ, চাৰিওফালে ধূলি। বৰষুণ আজি ইমান দিন নাই, তাতে আকৌ শুকান বতৰ কাৰণে যদি শুকান চুলিৰ যতন নলওঁ, অইলি হ'লে বাৰু কথা নাই, চুলিখিনি বহুতেই শুকান মোৰ। কিন্তু এনেকৈ যত্ন লৈ থাকিলে অলপ ভাল হৈ থাকে। কিন্তু বহুদিন যত্ন লোৱা নাছিলোঁ যে, সেইকাৰণে বেছিকৈ শুকাই গৈছিল, আৰু মানে ভাল হৈছে। তাৰপিছত আৰু এনেকৈ এমাহমান যদি মানে কি সপ্তাহত এদিনকৈ লগাব পাৰোঁ, তেতিয়াহ'লে আকৌ অকণমান চলিব পৰা হ'বগৈ। আৰু এতিয়া ভাত পানী খাই কৰি আজৰি হ'লোঁ, যিহেতু ইহঁতৰ স্কুলৰ পৰা আহিছে। অকণমান জিৰাই লওঁ, কাৰণ স্কুল থাকিলে বহুত সোনকালে উঠা যায় যে, জিৰাই নল'লে গধূলিলৈ একো এনাৰ্জিয়ে নাপাওঁ। সেইকাৰণে অকণ জিৰাই লওঁ। তাৰপিছত গধূলি বাৰু লগ পাই আছোঁ। গধূলি চাহ কাপৰ লগত খাবলৈ সদায় নহয়, কিবা বেলেগ বেলেগ বস্তু লাগে সিহঁতক। ব্ৰেড লৈছোঁ, 4খন লৈছোঁ। এইখিনি মিক্সিত গুড়ি কৰি লওঁ। গুড়ি কৰি আছা চীজ বল বনাবলৈ। এইখিনি ধুনীয়াকৈ গুড়ি হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই লৈছোঁ অকণমান, আৰু অলপমান ইয়াতে বচাই ৰাখিছোঁ পিছত দিবলৈ। আৰু ইয়াতে লৈছোঁ ৰ'বা, বইল আলু। এইখিনি বাকলি গুচাই লৈছোঁ। 2টা ডাঙৰ আলু লৈছোঁ। এইখিনি ধুনীয়াকৈ পিটিকি ল'ম।
সোৱাদ অনুসৰি নিমখ দিছোঁ যিহেতু ব্ৰেড থাকিব চিজ থাকিব সেইকাৰণে মই অকণমান কমকৈ দিছোঁ আৰু আজৱাইন দিছোঁ অকণমান কাৰণ ডিপ ফ্ৰাই বস্তুবিলাকত আজৱাইন দিলে হজম হোৱাত সহায় হয় ইয়াতে অকণমান ময়দা লৈছোঁ আৰু পানীৰে এইখিনি গুলি লৈছোঁ আৰু চিজ কিউব আছে স্লাইজো ল'ব পাৰি কোনো কথা নাই কিন্তু কিউবখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ আৰু আলুৰ বলকেইটা বনাই তাৰ ভিতৰত ধুনীয়াকৈ চিজখিনি সোমাই ভালকৈ বন্ধ কৰি লৈ এইখিনিয়ে ময়দা দি আৰু ব্ৰেডৰ সেইখিনিত দি খালে ভাল লাগে বজাৰত ৰেডিমেড পোৱা যায় কিন্তু ৰেডিমেডটো খাই মই আনিছিলোঁ ভাল পোৱা নাই এনেকৈ ফ্ৰেছকৈ বনাই খাওঁ সময় অকণমান লাগে তথাপিতো ফ্ৰেছ বস্তুটো বনাওঁতে অকণমান সময় লাগিবই ঘৰত বস্তুটো বহুত হেল্ডিও বুলি ক'ব পাৰি কাৰণ অকণমান ফ্ৰাই হয় বাকীখিনি ভালেই হয় এনেকেই ইহঁতক বনাই দি থাকোঁ এতিয়া মই তেলত ভাজিম কেৰাহী এখনত তেল বহাই দিছোঁ সেইখিনি গৰম হৈছে নে নাই চাই লওঁ গৰম হৈছে এটা এটাকৈ বহাই দিম বেছি জ্বলি যাবলৈ নিদিওঁ ৰেডি হ'ল এতিয়া ধুনীয়াকৈ গৰম গৰম একাপ চাহেৰে ৰ'বলৈ নাই আৰু হয় নহয় একদম ধৈৰ্য নাই একদম ক্ৰিস্পি হৈছে ধুনীয়া আৰু চিজখিনি এনেকৈ ওলাই আহে মানে ভাল লাগে খাই মই মছলা পাতি একদম ব্যৱহাৰ কৰা নাই দেখিছে একদম সুদা নিমখ আৰু আজৱাইন দিছোঁ অলপ চিজখিনি মেল্ট হৈ ওলাই আহিছে চাহটো লৈ আহোঁ চাহ পানী খাই কৰি ধুনীয়াকৈ আজৰি হ'লোঁ এতিয়া ভাবিছোঁ অকণমান ইহঁতক পঢ়ুৱাই লওঁ পৰীক্ষাও আহিছে ভালদৰে অকণমান পঢ়ুৱাই লওঁ পৰীক্ষাত কি কৰে কি নকৰে ঠিক নাইকৈ গতিকে আমাৰ যিহেতু দায়িত্বত আছোঁ এটা গতিকে এই দায়িত্বটো পালন কৰি লওঁ আকৌ পিছত কিটচেনৰ দায়িত্বটো আছেই গতিকে ভালকৈ অলপ পঢ়ুৱাই লওঁ তাৰপিছত ৰাতি ডিউটি গতিকে ৰাতিয়ে মাছ মাংস বুলি পেলাই একো নাই কাৰণ ৰাতি মাছ মাংসটো মই পৰাপক্ষত নাখাওঁৱে গতিকে পনীৰ লৈছোঁ আৰু এইফালে পনীৰৰ গ্ৰেভিৰ কাৰণে বিলাহী চিলাহীখিনি বহাই দিছোঁ এইখিনি হৈ লওঁ তাৰপিছত পনীৰখিনি ফ্ৰাই কৰি লওঁ ডিউটি ৰাতিপুৱাৰ পৰা ৰাতিলৈ 10 বাৰমান ডিউটি কিটচেনত এইখিনি বনাই লওঁ গাইজ যোৱাকালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কিন্তু শেষ কৰিব নোৱাৰিলোঁ আজিও ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি পাৰা নাই কাৰণ ৰাতিপুৱাৰ পৰা 1 মিনিটো ৰেচে পোৱা নাই বুলি ক'ব পাৰি কি কাম বুলি ক'লে চব কাম বাৰু দেখুৱাব নোৱাৰি কিন্তু এই অলপ আগত আহি ঘৰ পাইছোঁহে ঘৰৰ কাম বন সামৰি এঠাইত গৈছিলোঁ সদায় মাতি থাকে তাৰ পৰা আকৌ এঠাইত বেলেগত কাম এটা আছিল তাতে গ'লোঁ আহি ভাবিছোঁ আজি এই বছৰৰ প্ৰথমটো মাহৰ শেষৰটো দিন আৰু এই শেষৰটো দিনতে মোৰ আজি এই ভ্লগটো শেষ কৰোঁ কাৰণ নতুন এটা মাহত নতুনকৈ আৰম্ভ কৰিম আৰু আজি এই ভিডিঅ'টো শেষ কৰোঁ এটা সাধাৰণ ভিডিঅ' এনেই আমাৰ জীৱনৰ ইটো সিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু অতি সোনকালে পুনৰ এটা ভিডিঅ' লৈ আহিম আৰু তেতিয়ালৈ সকলোৱে ভালে থাকিব